সেই দোস্ত আজি মানে এখন বিচনী বনাব লৈছোঁ এইখনেৰে এই তামোলৰ ঠুকুৱাৰে আজি এখন বিচনী বনাব লৈছোঁ তেনেহ'লে আৰম্ভ কৰোঁ। এইখন ইয়াতে পাৰি ল'লোঁ, এনেদৰে টাক দি ল'লোঁ। এতিয়া কেঁচিৰে কাটিম। সেই দোস্ত এতিয়া এইখন হৈ গ'ল, এতিয়া লাগিল বাৰী আৰু চুঙা। এয়া বাৰী আৰু চুঙা, আৰু এতিয়া এই বেজি সূতাৰে চিলাই কৰি দিম। এই বাৰীডাল ইয়াতে এনেদৰে সোমাই দিলোঁ। ইয়াতে এটা বান্ধি দিওঁ। এনেদৰে বান্ধি আটকাই ল'লোঁ, আৰু এতিয়া চিলাই কৰি দিম। চিলাই কৰি দিলোঁ, আৰু এতিয়া এইখিনি কাটি দিম কেঁচিৰে। কাটি দিলোঁ, এতিয়া এই বাৰীডাল ইয়াতে কাটি দিম। এতিয়া হৈ গ'ল বিচনী। হে দোস্ত, বিচনী হৈ গ'ল, এতিয়া হাৱা খাই আছোঁ। এনেকুৱা বিচনী আপোনালোকে বনাব পাৰে। বাঁহৰ বিচনীটো একদম পৰিশ্ৰম কম। এইবাৰ গৰম দিনত এইখন বনালোঁ, অহাবাৰ গৰম দিনত যদি এইখন বেয়া হয় তেনেহ'লে আৰু এইখন বনাম। যদি এই বাৰীডাল ভালে থাকে, ঢকুৱাখন বেয়া হয় তেনেহ'লে ঢকুৱাখন চেঞ্জ কৰি দিলে হ'ল, আৰু ভালে থাকিলেতো থাকিলে। আজিকালি এনেকুৱা বিচনীৰ প্ৰচলন কমে। যি কি নহওক, যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ বাই। হাৱা।